আমি কিন্তু অহাটো বিচাৰিছিলোঁ দেই মই অন্তত ব্যক্তিগতভাৱে জাপানৰ প্ৰধানমন্ত্ৰী অহাটো বিচাৰিছিলোঁ আৰু যোৱাবাৰো কা আন্দোলনৰ সময়ত জাপানৰ প্ৰধানমন্ত্ৰী অহাৰ কথা আছিলে আহিবলৈ নোহাৰ কাৰণে সদায় মোকে দুখ দি থাকে কয় যে ইমান বস্তু দিলেহেঁতেন বিধানসভাতে মোক কয় বোলে ইমান বস্তু জাপানৰ প্ৰধানমন্ত্ৰীয়ে দিলেহেঁতেন একদম অসমৰ নিবনুৱা সমস্যা বহুত কমিলেহেঁতেন বহুত ইণ্ডাষ্ট্ৰী দিলেহেঁতেন মই কৈছোঁ পৃথিৱীৰ কোন দেশে কাক কাহি কোন প্ৰধানমন্ত্ৰীয়ে এনেকৈ ইণ্ডাষ্ট্ৰী দি আমাৰ নিচিনা দুখীয়া ৰাজ্য এখনক ধনী কৰি থৈ গৈছে হা বোলে আন্দোলনকাৰীবিলাকৰ কাৰণে কি নাম আছিলে ছবি অঁকা মাৰ্চাল বৰুৱাৰ কাৰণে বোলে এইবাৰ নাহিল কোনোবাইতো কৈছে বোলে এই কৃষক মুক্তিৰ কাৰণে ৰাইজৰ দলৰ কাৰণে নাহিল হেৰ' বাপুহঁত তহঁতে এইটো অকণ চাই ল'বিচোন হা ইয়াত কি লিখিছে In view of this and the additional logistic issues connected to a visit outside the capital, the visit is likely to be held in Delhi. Clearly কৈছে given PM Takaichi's domestic commitment শুনি ল'ব দেই টাকাইচিছ ঘৰুৱা নিজৰ ৰাজ্যখনত কিছুমান নিজৰ দেশখনত কিছুমান কমিটমেণ্ট আছে কাৰ্যসূচী আছে The window between her proposed arrival in India and her departure is quite tight. গতিকে অহাটো আৰু যোৱাটো বৰ টাইট প্ৰগ্ৰেমত আহিছে সেইকাৰণে কি কৰিছে যে তেওঁ দিল্লীতে প্ৰগ্ৰেম কৰিব দিল্লীৰ পৰাই ঘূৰি যাব বুলি ভবা হৈছে আৰু লগতে লজিষ্টিক কিছুমান ইছ্যুজ থাকে লজিষ্টিক ইছ্যুজ মানে নিশ্চয় আপোনালোকে জানে যে গুৱাহাটী কি কয় দিল্লীৰ বাহিৰত যদি কিবা এটা প্ৰগ্ৰেম কৰিবলৈ হয় তাৰ কাৰণে প্ৰথমতে বেলেগ বেলেগ ইছ্যুজবিলাক চাবলগীয়া হয় কিহত আহিব কিহত যাব কি খাব কি থাকিব কেনেকৈ অহা যোৱা কৰিব ধেৰ প্ৰাইম মিনিষ্টাৰৰ এইবোৰ ধনী দেশৰ প্ৰাইম মিনিষ্টাৰ আমাৰ ইয়াৰ পানীয়ে নাখায়